মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ মাছৰ কণীৰ টেঙাৰ জোলৰ এটা ৰেচিপি। আৰু এয়া দেখিছে মাছৰ কণী মই ফ্ৰাই কৰি লৈছোঁ এয়া। আৰু এই মাছৰ কণীৰ জোলত দিবলৈ কি লাগিব, আদা নহৰু পেষ্ট অকণমান লাগিব, পিঁয়াজ এটা লাগিব, জলকীয়া লাগিব, টেঙা লাগিব আৰু বইল আলু পিটিকা অকণমান লাগিব। আৰু এয়া মই তেলত পিঁয়াজ দিছোঁ, পিঁয়াজখিনি ভাজি লৈছোঁ, লগতে আদা নহৰু পেষ্টকণ দিছোঁ। আৰু দেখিছে তেল একেবাৰে কমকৈ মই ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি ৰঙচুৱা হোৱাৰ পিছত মই জিৰা গুড়ি অকণমান দিছোঁ আৰু ধনিয়া গুড়ি অকণমান দিছোঁ। আৰু লগতে মই অকণমান মিট মছলা দিম, এয়া দেখিছে মিট মছলা অকণমান দিছোঁ আৰু হালধি দিম, এয়া হালধি দিছোঁ মই। আৰু লগতে এইখিনি ভাজি হোৱাৰ পিছত ৰঙচুৱা হ'বলৈ মই কাশ্মীৰী মিৰ্চ দিছোঁ। আৰু যি বইল কৰি লৈছিলোঁ আলুটো পিটিকা কৰি থৈছিলোঁ, সেইখিনি মই মছলাখিনিৰ লগত মিহলি হোৱাকৈ ভাজি ল'ম। ভাজি লোৱাৰ পিছত ৰঙচুৱা হৈ গৈছে ধুনীয়াকৈ। তাৰপিছত মই তাত পানী দিম, যিহেতু মই জোল বনাম, টেঙা জোল, পানী অকণমান বেছিকৈ দিম। আৰু 3 জনৰ কাৰণে বনাম, জোল অলপ বেছিকৈয়ে লাগিব যিহেতু, আৰু সেইকাৰণে পানী অলপ বেছিকৈ দিছোঁ। আৰু মই প্ৰথমতে নিমখ দিয়া নাছিলোঁ, আৰু এতিয়া পানীৰ জোখ অনুযায়ী মই নিমখো ঠিক তেনেকৈয়ে দিছোঁ। আৰু এইখিনি দিয়াৰ পিছত উতল আহিবলৈ দিছোঁ ধুনীয়াকৈ। আলুখিনি তেতিয়া মিলি যাব নিমখৰ লগত। আৰু এয়া দেখিছে ধুনীয়াকৈ উতল আহিছে। আৰু মই ফ্ৰাই কৰি লোৱা মাছৰ কণী দি দিছোঁ উতলি থাকোঁতেই। এয়া দেখিছে এপিচ এপিচকৈ দি আছোঁ আৰু উতলি থাকিবলৈ দিছোঁ ধুনীয়াকৈ। কালাৰটো অকণমান পাতল হৈছে বাৰু, যি নহওক টেঙা দিব লাগিব ইয়াত, টেঙা দিলে খাবলৈ সোৱাদ হ'ব। আৰু এয়া মই এতিয়া কি কৰিম, এটা গিলাচত টেঙা ফাল যে লৈছিলোঁ সেয়া ৰসখিনি উলিয়াই ল'ম। আৰু এয়া দেখিছে এয়া টেঙা ৰসখিনি এনেকৈ উলিয়াই ল'লোঁ, এইখিনিয়ে যথেষ্ট ধুনীয়া টেঙা হ'ব। আৰু গৰমৰ দিনত টেঙাৰ জোল খাবলৈ বহুত ভাল লাগে। আৰু মই গেছৰ ফ্লেমটো একেবাৰে কমাই লৈছিলোঁ। আৰু টেঙাটো দিয়াৰ পিছত আৰু কালাৰটো পাতল হৈ গ'ল। আৰু মই ফেনখিনিও কাঢ়ি লৈছোঁ, দেখিবলৈ বেয়া লাগিব। আৰু এয়া মই টেঙা দিয়াৰ পিছত এনেদৰে ৰাখি এয়া কাঢ়ি ল'লোঁ আৰু ভাতৰ লগত খাম। আৰু বন্ধুসকল, আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, টেঙাৰ জোলকণ যদি খাবলৈ সোৱাদ হৈছে বুলি ভাবিছে, ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।